বেডমিণ্টন খেলি কোনে কোনে ভাল পায়, কাৰ কাৰ প্ৰিয় হয় আপোনালোকে জনাবলৈ নাপাহৰিব। ঠিক তেনেকৈ সন্ধিয়াৰ সময়কণ পাৰ কৰিবলৈ আমি এইখিনি ঠাইতে বেডমিণ্টন খেলোঁ। সকলো আহিছোঁ চাফা কৰিবলৈ, ৰিজুদা, ভীম, টিকলো, অভিনৱ, বহুতখিনি আমাৰ ল'ৰা ইয়াতে একত্ৰিত হয় আৰু আজি ভাবিছোঁ চাফা কৰি লওঁ। গোটেই জংঘলময় পৰিৱেশ হৈ আছিলে, জংঘলখিনি আঁতৰাই পেলাই চাফা চিকুণ কৰিব লাগিব। যদিও এইখিনি কাম একেদিনে শেষ নহয়, তথাপিও যিমানখিনি পাৰোঁ আমি শেষ কৰি থ'ম। সেইকাৰণে কয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বৈ, সেইকাৰণে সকলো হাতে পাতে লাগিছোঁ। দুপৰীয়া সময় ৰ'দটো চোকা আৰু ইয়াতে কি হয় জানে, সন্ধিয়া আমাৰ ডেকা বুঢ়া সকলো একত্ৰিত হওঁ, সমন্বয় বাঢ়ে, একতা বাঢ়ে। এনেও গাঁৱৰ ল'ৰাখিনিও আজিকালি লগ হোৱাৰ সময় ক'ত। এইফালে আহি মই ঝাৰু মৰাত লাগিছোঁ আৰু ঝাৰু মৰাৰ পাছত বোলে আঘোণৰ সময় ৰবাব টেঙাৰ সোৱাদ ল'ব লাগে। আপোনালোকে পিছে ল'লেনে নাই? আঘোণৰ পথাৰত কিন্তু ৰবাব টেঙাৰ সোৱাদ সুকীয়া, যদিও আমি কামৰ মাজত ফিল্ডতে খাইছোঁ। এই সময়বোৰ কাহানিও ঘূৰাই নাপাওঁ, এই সময়বোৰৰ কোনো মূল্য নাই। যেতিয়া সকলো নিজৰ ঘৰুৱা সমস্যাত ব্যস্ত হৈ যাম, এইখিনি দিন আমি এদিন স্মৰি থাকিব লাগিব। আৱেগৰ দলিচাত এইবিলাক স্মৃতিয়ে কেতিয়াবা খুন্দা মাৰিব।